হেল্ল' এভৰিৱান, এয়া গুড়ৰ নাৰিকল লাড়ু। আহকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া ৰঙা বাদামখিনি ভাজি ল'লোঁ আৰু কাজু বাদাম কেইটামানো ভাজি লৈছোঁ। তাৰপিছতে আকৌ গম ভাজি ল'ম। গোটেইখিনি আগতে ৰেডি কৰি ল'ম, তেতিয়া মোৰ লাড়ুকেইটা বনাওঁতে মানে অসুবিধাত নপৰোঁ। আৰু এইখিনি গমখিনিও তেনেকৈ ভাজি লৈছোঁ। ঘিউত ভাজিছোঁ দেই, ঘিউত ভাজিলে গোন্ধটো বৰ ধুনীয়া ওলায়। আৰু কেঁচা নাৰিকল 2টা লৈছিলোঁ। এই 2টা নাৰিকলো মই এনেকৈ ভাজি লৈছোঁ। ইয়াৰ জোখতে মই গুড় 2 কাপ দিছোঁ। 2 কাপ মই 1/2 কাপ দিছোঁ। অকণমান মিঠাটো বেছি হ'ব আৰু সেইটো কাৰণে দিছোঁ। আপোনালোকে নিজৰ জোখত দি ল'ব। এইখিনি মই আৰু অলপমান দিছোঁহে, মিঠাটো বেছি হ'বৰ কাৰণে। আৰু বাদাম মোৰ এক্সট্ৰা বাদাম আৰু আছিলে যে গমখিনি আছিলে, সেইকাৰণে অকণমান সন্দেহতে দিছোঁ। আচলতে নিদিলেও হ'ল হয়, মই পিছত লাড়ু বান্ধোতে গম পাইছোঁ। আৰু মানে নিদিয়াহেঁতেনো হ'ল হয়, 2 কাপতে হৈ যায় 2টা নাৰিকলৰ। তথাপিতো একো নাই, খাবলৈ বেছি টেষ্টি হৈছে, মিঠাটো বেছি হৈছে। আৰু এইখিনি মোৰ নাৰিকল ভাজি থৈছিলোঁ যে এইখিনি দিব হৈ গ'ল। এইখিনি দি অলপ সময় ভাজি থাকিম। যেতিয়া লাড়ু বান্ধিব হ'ব তেতিয়া অলপ আঠা আঠা হৈ যাব। নাৰিকল লাড়ু নিচিনাই, মানে বগা চেনি দিয়া নাৰিকলটো নিচিনাই হয়। এনেকৈ গোটা বান্ধিব, তেতিয়াই গম পাব যে লাডু বনাব হৈ গ'ল। মই নমাই দিলোঁ এইখিনি গেছ অফ কৰি। তাৰপিছতে মই ইলাচি দিলোঁ, ইলাচি দি বাদামখিনি দি দিছোঁ আৰু গমখিনিও দি দিছোঁ, অকণমান ভাঙিও দিছোঁ। গোটাকৈ থাকিলে দাঁতত, মানে লাড়ুটো খাওঁতে দাঁতত লাগে যে খেচেককৈ, বৰ ভাল লাগে তেতিয়া। সেইকাৰণে মই গোটাকৈয়ে দিওঁ গমখিনি। তথাপিতো অকণমান ভাঙি দিছোঁ। এয়া অলপ সময় লৰাই আছোঁ ঠাণ্ডা হ'বৰ কাৰণে। গুড়ৰ লাড়ু বনাবলৈ বহুত কষ্ট, হাত পুৰি পেলাই একদম লাগি ধৰে যে। অকণমান ঘিউ হাতত লগাই বনাম। আৰু এতিয়া অকণমান ঠাণ্ডা হৈছে। এনেকৈ লাড়ুখিনি বান্ধি ল'ম। আপোনালোকেও বিহু যা যোগাৰ কৰি আছে চাগে। সকলো চব বিহুৰ কাৰণে পিঠা পনা বনোৱাতে ব্যস্ত হৈ আছে মানুহবিলাক। ময়ো এটা এটাকৈ বনাই আছোঁ। এইখিনি খাবলৈ বহুত টেষ্টি হয়, এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল পাব খাই। আজিকালি প্ৰায় মানুহে চেনি নাখায়, ডায়েবেটিছ থাইৰয়ড এইবিলাক থকা মানুহেতো মিঠাটো কমেই খায়, গুড়ৰটো খাই ভাল পাব। এয়া আজিলৈ